ইয়াৰ আগৰ পাঠত আমি সূৰাতুল ফাতিহাৰ প্ৰথমৰ পৰা শেষলৈকে সকলোখিনি আমি আলোচনা কৰিছিলোঁ আৰু আজিৰ পাঠত আলোচনা কৰিম আউৱালুল ওহী অৰ্থাৎ প্ৰথম শস্য বাণী। ঠিক আছে, কানা মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম কাবিল বিআফিল ইয়াতাআবুদু ফি গারে হিরা অর্থাৎ হযরত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে যেতিয়া নবুৱত প্ৰাপ্তৰ আগত হীৰা পৰ্বতৰ গুহাত উপাসনাত মগ্ন আছিল। ওয়া ইয়াউমা হুয়া মাশগুলু ফি ইবাদাতিন ওয়া তাআমালি হানা জালি আলাইহি মালিকু ওয়াহি জিব্রাইল আলাইহিস সালাম। অর্থাৎ হযরত মুহাম্মদ যেতিয়া নবুৱত প্ৰাপ্তিৰ আগত হীৰা পৰ্বতৰ গুহাত উপাসনাত মগ্ন আছিল আৰু এদিনাখন তেখেতে উপাসনা আৰু ধ্যানত মগ্ন আছিল, তেতিয়া উৎসবাণী ফেৰেস্তা জিব্ৰাইল আলাইহিস সালাম তাত অৱতৰণ কৰিছিল। জিব্ৰাইল আলাইহিস সালাম তাৰপিছত ফাকালা ইয়া মুহাম্মাদু ইকৰা, তেতিয়া জিব্ৰাইল আলাইহিস সালামে আহি তেওঁক কৈছিল, হে মুহাম্মদ তুমি পঢ়া। ইকৰা কালা মা আনা বে কারিয়া আইয়েলা আখি আরিফুল ক্রিয়া। অর্থাৎ আৰু কৈছিল, হে মুহাম্মদ পঢ়া। তেখেতে কৈছিল যে মই পাঠক নহয়, অৰ্থাৎ মই পঢ়িব নাজানো। তাৰপিছত আছে হা আখাজাহু হা জাম্মাহু সাদিদাতু সুম্মা তারকাহু ওয়া কালা ইকরা। তেতিয়া তেওঁ অৰ্থাৎ জিব্ৰাইল আলাইহিস সালামে তেখেতক খুব জোৰেৰে হাবুটি ধৰিছিল আৰু তাৰপিছত এৰি দিছিল আৰু কৈছিল, তুমি পঢ়া। কালা মা আনা বিকাৰিয়া জাম্মাহু সানিয়াতা সুম্মাস্তালিয়াতা ওয়া বেদাহা কালা। তাৰপিছত কৈছিল, মই পাঠক নহওঁ। তেতিয়া দ্বিতীয়বাৰ হাবুটি ধৰিছিল আৰু এৰি দিছিল, আকৌ তৃতীয়বাৰ হাবুটি ধৰিছিল আৰু ইয়াৰ পিছত ক'ব পাৰিছিল, বিস্মিল্লাহিৰ ৰহমানিৰ ৰহিম, পৰম কৰুণাময় আল্লাহৰ নামত আৰম্ভ কৰিছে। ইকৰা বিস্মি ৰব্বিকাল্লাযী খালাক, তোমাৰ পালনকৰ্তাৰ নামত পঢ়া, যিজনে গোটেই জগতখন সৃষ্টি কৰিছে। খালাকল ইনসানা মিন আলাক, অৰ্থাৎ তেওঁ মানুহক ভোট মাৰা তেজৰ পৰা সৃষ্টি কৰিছে। ইকৰা ওয়া ৰব্বুকাল আকৰাম, পঢ়ক আৰু তোমাৰ পালনকৰ্তা বৰ দয়ালু। আল্লাযী আল্লামা বিল কালাম, যিজনে কলমৰ জৰিয়তে বা কলমৰ সহায়েৰে শিক্ষা দিছে। আল্লামাল ইনসানা মালাম ইয়ালাম, আৰু মানুহক এনেকুৱা বস্তুৰ জ্ঞান দান কৰিছে যিবোৰ জনা নাছিল। তাৰপিছত আছে ফাকানাত হাজিহি সূৰাতুল ওহী মা নাজিলা মিনাল কুৰানিল কাৰীম, পবিত্ৰ কোৰানৰ পৰা অৱতীৰ্ণ হোৱা এইটোৱেই আছিল প্ৰথম সূৰা, অৰ্থাৎ সূৰা ইকৰা। আৰু ইয়াৰ পিছত আমি এইটো পাঠৰ যিবিলাক সৰু প্ৰশ্ন আছে, এই সৰু প্ৰশ্নবোৰৰ উত্তৰ PDF আকাৰত লিংক দি দিম আৰু তাৰ পৰা তোমালোকে চাই ল'বা।